Well, যেটো মই ভাবিছিলো সেইটোৱে হ'ল। Well, abruptly এটা ৰিলেশ্যনশ্বিপত কিয় সোমোৱা তোমালোকে? মৰমৰ ইমানেই অভাৱ হৈছেনে জীৱনত যে কোনোবাই আই লাভ ইউ বুলি ক'লেই তুমি য়েছ কৈ দিয়া? সেয়া ছোৱালীৰ ক্ষেত্ৰতো কৈছোঁ, ল'ৰাৰ ক্ষেত্ৰতো কৈছোঁ। মানে ইমানেই প্ৰেমৰ প্ৰয়োজন হৈছেনে যে কোনোবাই আই লাভ ইউ অকণমান ভাল কথা কৈ দিলে, অলপ গুণ গাই দিলেই তুমি গলি যোৱা? নিজৰ পাৰ্চনেলিটি, নিজৰ প্ৰিন্সিপল, নিজৰ কেৰেক্টাৰটো কিয় নোচোৱা? তুমি কি হয়? ৱাই ডোণ্ট ইউ গিভ ইয়ৰ চেল্ফ চাম ভেল্যু? কিয় আনে ভেল্যু দিলে ভাল পোৱা? কিয় আনে টাইম দিলে ভাল পোৱা? কিয় আনে সময় দিলে ভাল পোৱা? নিজক ভাল পাবলৈ শিকা, নিজক সময় দিবলৈ শিকা, আৰু তাৰপিছত চাবা মানুহ নিজে তোমাৰ পিছত আহিব। যেতিয়া তুমি নিজৰ এটা পাৰ্চনেলিটি বনাই ল'বা, যেতিয়া তুমি নিজকে এনেকৈ এষ্টাব্লিছ কৰিবা that people starts liking you, people will start following you. You don't have to follow someone, you don't have to ask time from someone, you just have to give time to yourself. নিজকে সময় দিয়ক, নিজকে ভাল পাবলৈ শিকক, নিজকে মৰম কৰক। চেঞ্জ yourself, লাইফষ্টাইল চেঞ্জ কৰক, এটিটিউড চেঞ্জ কৰক, ষ্টাইল চেঞ্জ কৰক, পঢ়া শুনা কৰি ভাল চাকৰিত সোমাওক, নতুন নতুন ফ্ৰেণ্ডছ বনাওক, ওলাই যাওক ফুৰিবলৈ, ফেমিলিক টাইম দিয়ক, কাজিনছক টাইম দিয়ক, গেট টুগেডাৰ কৰক। তাৰপিছত চাব এনেকুৱা থাৰ্ড পাৰ্চন বা এনেকুৱা এজন মানুহৰ প্ৰয়োজনে নাই। এভৰিথিং উইল বি ছ' পাৰফেক্ট।